and welcome back to my YouTube channel. আজি ভিডিওটো আপোনাক দেখাব আমাৰ আইতাৰ 100 বছৰৰ যিটো সেলিব্ৰেশন সেইটো আপোনাক দেখাব। গতিকে ভিডিওটো চাই থাকক স্কিপ নকৰাকৈ। তো ইয়াতে আমি অহাকালিৰ কাৰণে ডেস্ক বেঞ্চিবিলাক আনিবলৈ গৈছোঁ ট্ৰেক্টৰত আৰু বাকী ইয়াতে গাঁৱৰ বেছিভাগ তিৰি আহি কিনে চব্জি কুটি আছে অহাকালিৰ কাৰণে আৰু আমি বাকী ইয়াতে দেখা পাইছে বাছা কিবা আনি আছোঁ প্লাছ লগতে এইবিলাক জুখিও ৰখা হৈছে কাৰণ ঠিকমতে লাগিব ন এইখিনি আৰু বাকী কালি ৰাতিপুৱা লগ পাই আছোঁ অতি সোনকালে। তো ৰাতিপুৱাই 7টামান বজাতে আমি গ'লোঁ ডেক'ৰেশ্যনৰ কাৰণে বেলুনবিলাক ফুলাব সোনকালে বাকী কামবিলাক কৰি আছোঁ আৰু পেণ্ডেলটো দেখাই আছোঁ আপোনালোক। এয়া চাওক পেণ্ডেলটো মোটামুটি হ'লে বেছি টাইম লগা নাই 9টা মানত হৈ গৈছে গোটেইখিনি। এতিয়া আমি টিহু আহিছোঁ কেকটো টিহুৰ তাত দিয়াৰ গৈছিল গতিকে কেকটো এতিয়া ইয়াৰ পৰা তালৈ নিব লাগিব গাঁৱলৈ আৰু গাঁওখন হৈছে হেৰামচাৰ সেইটো চাগে মই পোৱা নাছিলোঁ। কেক লৈ আহিবতে অলপ দেৰি হয়। এতিয়া আমি কেকটো লৈ আহিলোঁ ভিতৰত। এতিয়া অলপ আহিছে ভালকে লাগে আমাৰ সৰু ই কেকটো লৈ ভিতৰত সোমাই গ'ল গেঞ্জি পিন্ধি আছে। আমাৰ মঞ্চ তৈয়াৰ হৈ গৈছে এতিয়া গতিকে চাই থকা আপোনালোকে ক বাজে না লাইন নাই গা ধুই আছে এয়া চব বস্তু বহাই দিয়া গৈছে জুইত অলপ পিছতে খানাবিলাক ৰেডি হৈ যাব। তো এতিয়া কেক কাটিবলৈ বাৰ্থডে গাৰ্লক অনা হৈছে মানে চাই থাকক এইখিনি হাইষ্ট মানে ভাল লাগিব কাৰণ আপুনি চাগে কেক কাটিব নাই আজি ফাৰ্ষ্ট টাইম কেক কাটিব আৰু সেইটো 100 ইয়াৰ্ছৰ চেলিব্ৰেশ্যনৰ কেক। হ্যাপি বাৰ্থডে আই মাতৃগৰাকী গতিকে
আজিকালি আমাৰ কি হৈছে বয়সবিলাক আমাৰ বিজ্ঞানৰ মতে আমাৰ কি হৈছে মৃত্যুৰ হাৰ যদিও কমি গৈছে কিন্তু আয়ুসবিলাক আচলতে কমি গৈছে মোৰ মতে 50ৰ ওপৰ হ'লে মানুহজন আৰু জলক তপক যাব লগাই যেন হয় আৰু গাৰ ভৰসাই নোহোৱা হয় হয়নে নহয় হেল্ল' মাজতে নাতি নমস্কাৰ মই হিচাপ দিবাই নোৱাৰোঁ বহুত জেগা বহুত আছে আপাও চাপি আছে মই বহুত মোৰ জন্মদিন পাইছে আৰু এই ডাঙৰটো চলি মোক আবু আজি তোমাৰ কেনে লাগিল যি পাতলা লাগছি যিহেতু দুখ চাইতে বেয়া লাগিছে আৰু মানুহগিলাখনক দেখা চাইতে আহাক চাইতে ভাল লাগিছে যিহেতু বিৰাট কষ্ট পাইছোঁ মই কষ্ট পাইছ কষ্ট পাইছোঁ গৰমো না আজি ভাত খাইছ না ভাত খাইছ না এইবিলাক ভাত খাই জেগাতে খাব ইচ্ছা নাই চাহ খাইছোঁ দাউৰি চাহ দিলাক ভাতৰ দিলাক ভাত মাখা আছে চাহ খাদ্যা নাই সাধ্যা নাই ইয়াৰ খাদ্যা নাই আৰু 200 বছৰ থাকবা লাগব দেখো 200 বছৰ থাকবা লাগব দেখো আবু মুনাৰ সৰু মুনাৰ বিয়া থকা পাতিবা কৈছিলোঁ মই কৰিব চাগে অলপমান মাঘৰ মাহত কৰিব চাগে দে বহাগৰ মাহ গেল না বিয়াক বহিবা দে আমি আমাৰ মা দেউতাক কেনেধৰণে ৰাখিব লাগে তেওঁলোকৰ পৰা শিক্ষা এটা গ্ৰহণ কৰক আৰু ই আমাৰ বাবে প্ৰেৰণা হওক আৰুনো কি ক'ম এইখিনি কথা কৈয়ে আজি সৌভাগ্যৱতী আমাৰ আইতাগৰাকীক পুনৰবাৰ ধন্যবাদ জনাই মোৰ ক'ব লগা দুআষাৰ শেষ কৰিছোঁ কিহৰ এনজয়টো ডালি আশা কৰিছোঁ আকৌ এটা নতুন জেনেৰেশ্যন দেখক এয়া আমাৰ মাংস প্ৰস্তুত হৈ গৈছে মাংস নাই মাছ এয়া কলি কি হ'ল এয়া জহা চাউলৰ ভাত তাৰপিছত এই আলু ভাজা এয়া আলু ভাজা মাছ এয়া পনীৰ এইটো কি এয়া কিশোৰ দা এয়া वेलकम बैक टू माय यूट्यूब चैनल আপোনালোকক স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ এয়া আমাৰ মঞ্চত অৱশেষত জুবিন দাৰ গান গাইছে সমূহ ৰাইজৰ অনুপস্থিত এয়া জুবিন দাৰ গান আমি আমাৰ মাইক্ৰফোন তুলি দিছোঁ জুবিন তুমি কি গান গাবা প্ৰথমতে
আনছি মোৰ ডাঙৰকে ক অলপ নালগে দে I love you to you. I love you. I love you to you. I love you, I love you. হঠাৎ